তো এটা জেগালৈ আহি আছোঁ। থাম্বনেইলত মানে এনেইতো দেখাইছোঁ, কিন্তু সেইকাৰণে উল্লেখ কৰি দিয়া নাই। বৰ ধুনীয়া এটা জেগাত আহিলোঁ, কি মজা লাগিছে নহয়। পুনৰ নতুন এটা ভিডিঅ' বনাওঁ বুলি আহিলোঁ। নতুন এখন ঠাইত বুলি ক'ব লাগিব। এতিয়া মোৰ পিছফালে দেখা পাইছে লোকেশ্যনটো বহুত ধুনীয়া, এটা চাৰ্চৰ পিছফালে আছোঁ। আৰু লোকেশ্যনটো ক'ত আছোঁ এনেকৈ ক'বলৈ গ'লে কেইদিনমান আগত আপোনালোকে মোৰ ব্লগটো দেখিছিলেই। মই কহিমা আহিছিলোঁ আৰু এই ভিডিঅ'টো মই বৰ্তমান কহিমাতে বনাই আছোঁ। আৰু কহিমাৰ এইটো চেণ্ট মেৰিজ কেথেড্ৰেল চাৰ্চ হয়। মই ঠিক চাৰ্চৰ পিছফালে আছিলোঁ। এইটো চাৰ্চৰ পিছফাল হয় আৰু এইডোখৰ একচুৱেলি কনষ্ট্ৰাকশ্যন চলি আছে। এইফালে নতুন কিবা সম্ভৱ বনোৱা হ'ব। আৰু মোৰ সন্মুখৰ ভাগত যিফালে মই আপোনাক এতিয়া দেখামগৈ, ৰ'ব, ইমানেই ধুনীয়া এটা ভিউ আছে। ভয় লাগে ন, বহুত ওপৰত উঠি আছোঁ। তো চাওক, এটা বহুত ধুনীয়া ভিউ। এইখন কহিমা। চাওক, গোটেই টাউনখন ইয়াৰ পৰা একদম ধুনীয়াকৈ দেখা পোৱা যায়। যিমান দূৰলৈকে আপুনি চকু মেলক অকল ঘৰেই দেখা পাব, মাটি খুব কমেই দেখা পাব, মাজে মাজে দেখা পাব। ভালদৰে চাওক, মই নিজে আঁতৰি এবাৰ আপোনালোকক দেখাই দিছোঁ। অলপ ঝুম কৰি চাওঁ ন, কিমান দেখা পাম। মোৰ কেমেৰাই নাটানে আৰু। বৰ ধুনীয়া লাগিছে অ'। হাতখনো যদি মেলি দিওঁ নহয়, আঙুলিটোও নাপায়গৈ। আঙুলিটো যিমান দূৰত পৰিছে তাতকৈ সিপাৰলৈকে আছে। ভিউ পইণ্টৰ ওপৰত উঠি আছোঁ। বৰ বিশেষনো কি ক'ম, এইটো এটা সৰু ভিডিঅ', লগতে ক'বলৈ গ'লে সৰুকৈ দেখুওৱা এটা ফূৰ্তি কৰি থকা ভিডিঅ'। গোটেইকেইজনেই আছোঁ, যিকেইজন আগৰ ভিডিঅ'টোত আছিলোঁ। কাৰণ একেডোখৰ জেগাতে বনাইছোঁ, সেই একেটা তাৰিখতে বনাইছোঁ। খালি আপোনালোকে অকণমান পিছত দেখিবলৈ পাই আছে। মামা চাই সেইফালে বহুত কিবা কিবি আছে ওপৰলৈ একদম, মানে বুজিছেনে। মামাৰ বহুত দুখ আজি। হেৰি হ'ল, মানে চচুবাৰীলৈ আহিছিলে। আজি গেটেই নুখুলিলে চচুবাৰীত। বাকী মানে আমাৰ তৰুণ দা চালটো আজি অলপ বেলেগ, মানে একদম তলৰ পৰা যদি চাওঁ নহয়, একদম ৰোমান্টিক মুডত মানে। একদম ঠাণ্ডা ঠাণ্ডা শান্ত এটা পৰিৱেশ। ভাবিছোঁ ইয়াতে যদি টেণ্ট এটা লগাই দিওঁ নহয়, ৰাতি যদি গোটেই লাইটখিনি জ্বলে, বিৰাট ধুনীয়া লাগিব। ব'লক চাৰ্চৰ অকণমান ওপৰলৈ যাওঁ। অকণমান কেমেৰা মানে ফটোগ্ৰাফী চলি আছে, কেমেৰামেন আমাৰ অলপ চলপকৈ। কিপ চাইলেঞ্চ। বৰ্তমান চাৰ্চৰ ভিতৰত সোমাই আহিছোঁ, চুপচাপ। এইকেইটা কি কনফেশ্যন ৰুম? কনফেশ্যন ৰুম। বৰ্তমান চাৰ্চৰ ভিতৰতে আছোঁ, কিন্তু হুলস্থুল কৰিব নোৱাৰি, সেয়েহে অ'কে হৈ গ'ল। চাৰ্চৰ ভিতৰৰ পৰা ওলালোঁ। চাৰ্চৰ ভিতৰত মানে হুলস্থুল কৰিবলৈ বেয়া হয়, বহুত এটা শান্ত পৰিৱেশ থাকে। আৰু চাৰ্চৰ পৰা ওলাই পুনৰবাৰ যদি চাওঁ, আকৌ সেই একে পৰিৱেশ, একদম ধুনীয়া এটা ভিউ। অ'কে, চাৰ্চৰ পৰা ওলালোঁ। এইবাৰ ধুনীয়া ধুনীয়া ফুলনি বনাই থোৱা আছে, ইফালেই চাবনে সেইফালেই চাবনে। অৱশেষত ভিউ পইণ্ট বিচাৰি বিচাৰি কহিমাৰ ভিউ পইণ্টটো বিচাৰি পালোঁ। ৰাস্তা বিচাৰোঁতে বিচাৰোঁতে হাইৰাণ। মজা লাগিছে। ন' মাস্ক ন' এণ্ট্ৰি বোলে, সেইকেইটা মাস্ক উপায় নাই। চাওক কি ধুনীয়া লাগিছে নহয় ভিউটো।
ৰাতি যদি ইয়ালৈ অহা যায় গোটেই টাউনখন যদি লাইটেৰে জিলিকি থাকে এইটো মিছ কৰিম মানে আমি যাম কেতিয়া ইয়াৰ পৰা এইটো যিটো চাৰ্চটো দেখিছে এইটো চাৰ্চটো হয় একচুৱেলি ইয়াৰ পৰা আমি অলপ আগত ওলাই আহিছিলোঁ আৰু এই ৰাস্তাটোতে তলদি আহি আকৌ এই ওপৰতে ভিউ পইণ্টত উঠিছোঁহি কিছু ধুনীয়া লাগিছে লগতে ভিউ পইণ্টটো দেখাই দিওঁ এখন চাটখন এইটো খুটা এইফালে দি গ'লে বাহিৰলৈ দেখিব পাৰি ভিউ পইণ্টটোৰ নাম এটা আছে কি আছিলে নামটো নাম পাহৰি গৈছোঁ খজহু খজহু ভিউ পইণ্ট এনেকৈ কিবা এটা আছিলে এই গুগলত চাই ল'ব ৰাইজে নিজে চাই ল'ব সৰুকৈ ছুটিকৈ হ'লেও কহিমা টাউনখন এবাৰ দেখাই দিলোঁ ইয়াৰ পৰা কহিমা টাউনখন আগতে আপোনালোকে কিমান দেখিছিলে গম নাপাওঁ যিসকলে কহিমা আহিছে নিশ্চয় দেখা পাইছে কিন্তু তথাপি যিসকলে দেখা পোৱা নাছিলে তেওঁলোকৰ বাবে এইটো এটা এডভান্টেজ হ'ব এনেকৈ আৰু চলি গৈ থাকিম আমিও দেখাই গৈ থাকিম আৰু এটা ইনফৰ্মেশ্যন আছে ভিউ পইণ্টটোৰ ঠিক লগতে এখন কেফেটেৰিয়া লাগি আছে বলক আমি এতিয়া কেফেটেৰিয়াৰ ভিতৰলৈ যাওঁ একাপ কফি তো কেফেটেৰিয়াৰ ভিতৰৰ পৰা এইটো ভিডিঅ' বহুত পেটেৰ কৰি আছোঁ গম পাওঁ চেষ্টা কৰিছোঁ নতুন মানুহ আমাৰ ৰাইজেগত বহিছে খাবৰ কাৰণে আৰু এইফালে অকণমান ব্যস্ত মানে আজি মানে দিনটো বহুত বহুত বিজি মানে এখেতে মানে কেমেৰাটো মানে আজি শান্তিয়ে দিয়া নাই এৰি দিয়া নাই চ' চাওক দেখাইছোঁ ধুনীয়া এখন কেফেটেৰিয়া ভিউ পইণ্টটোৰ নাম হৈ গ'ল খজু আৰু তাৰ তলতে এখন যিখন ৰেষ্টুৰেণ্ট আছে এইখন হৈ গ'ল WTF যথেষ্ট পপুলাৰ হয় যথেষ্ট ধুনীয়া হয় কিমান দেখিছে গম নাপাওঁ দেখাইছোঁ ঘূৰাই পকাই সৰু টুকুৰা এটা আকৌ এড কৰিছোঁ ক্ৰিছমাছ ইভ হয় আৰু লাইটিং চব কহিমা চহৰৰ মাজে চহৰ নহয় টাউন একচুৱেলি ধুনীয়া লাগিছে এইডোখৰে লাষ্ট আছিলে ভিডিঅ' এইবাৰ আৰু ৰখি নাথাকোঁ তো কহিমাৰ পৰা বিদায় লৈছোঁ তো নেক্সট ভিডিঅ' কেতিয়া আহে মই নাজানো ক'ৰবাত যদি যোৱা হয় নিশ্চয় আহিব